নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম মোৰ এই বি মোটিভেশ্যন আসাম চেনেললৈ। যিসকলে চেনেলটো প্ৰথম পাইছে তেখেতসকলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। পলম নকৰি বলক আৰম্ভ কৰোঁ আজি অন্য এটা কাহিনীৰ সৈতে। যে একদিন এজন বৃদ্ধ দম্পতীক এজন ব্যক্তিয়ে সুধিছিল যে আজিকালি সম্বন্ধবোৰ ইমান সহজে ভাগি যায় কিয়? আপোনালোকে 50 বছৰ একেলগে কেনেদৰে পাৰ কৰিলে? তেতিয়া তেওঁলোকে খুব সুন্দৰকৈ বুজাই ক'লে যে আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাগিলে পুনৰ মেৰামতি কৰি তাক ব্যৱহাৰ কৰা হৈছিল, কিন্তু আজিৰ দৰে ভগাৰ লগে লগে পেলাই দি পুনৰ নতুন কিনি অনা হোৱা নাছিল। সেই গতিকে সম্বন্ধবোৰ ভাঙিলেও সহজতে দলিয়াই পেলাব নালাগে, যিমান পাৰে তাক জোৰা লগাব চেষ্টা কৰিব লাগে। কাৰণ জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। কিয়নো জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে। সময় হ'লে সময়ে নিজেই সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ